জইন কৰিব লাগে 1 লাখ টকা দি আপুনি ধৰক মাহেকতে 1.5 লাখ 2 লাখ টকা ৰিটাৰ্ণ কৰিব পাৰে যে কাম কি আছে কাম কেনেকুৱা হ'ব বোলে ৱৰ্ডত MS ৱৰ্ডত কাম কৰিব লাগে এক্সেলত কাম কৰিব লাগে আৰে এক্সেলত ৱৰ্ডততো মই অফিচত দিনতে কাম কৰি থাকোঁ সেই কাম কৰি মই ইমান টকা পাওঁ আৰু যদি মই 2 ঘণ্টা কাম কৰিলে ইমান টকা পাওঁ তো এইটো কেনেকুৱা হ'ব আজি আপোনালোকক এটা স্কেমৰ কথা ক'ম যিটো স্কেমৰ শিকাৰ প্ৰায় মানুহ হৈছে আৰু ভৱিষ্যত প্ৰজন্ম যাতে নহওক তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নমস্কাৰ মই প্ৰাঞ্জল গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ বাবে চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব কাৰণ আমি উৎসাহ পাওঁ কামটো যে এটা ভাল কাম হৈছে সেই বস্তুটো আমি গম পাম আপোনালোকে ছাবস্ক্ৰাইব কৰিলে লগতে কমেণ্ট কৰি যাবলৈ নাপাহৰিব যাতে আমি ভৱিষ্যত প্ৰজন্মক আমি এই বস্তুটো জনাই যাব পাৰোঁ যে এনেকুৱাবিলাক বস্তু সদায় স্কেম হয় 2019-20 চনত মোৰ বন্ধু এজনে মোক বস্তু এটা ৰেফাৰ কৰিলে যে প্ৰাঞ্জল এনেকুৱা বস্তু এটা আছে এনেকুৱা এটা জইন কৰিব লাগে তাত বোলে পিছবেলা টাইমত যদি আপুনি কাম কৰে ডেইলি 2 ঘণ্টা 3 ঘণ্টা কাম কৰিব লাগে আপোনাক এটা ধুনীয়া পইচা পায় মানে জইন কৰিব লাগে 1 লাখ টকা দি আপুনি ধৰক মাহেকতে 1.5 লাখ 2 লাখ টকা ৰিটাৰ্ণ কৰিব পাৰে মই ক'লো ৱাও মজাচোন কাৰণ মাহেকত 1.5 লাখ 2 লাখ টকা বুলি ক'লেতো আপোনাৰো চকুৰ ওপৰত উঠিব মোৰ ওপৰত উঠিব চকুত তো ভাবিলোঁ তাকো 2 ঘণ্টা কাম কৰি ঘৰৰ পৰা ৱৰ্ক ষ্টেচন মই বোলো ঠিক আছে জানো কি বোলে মই জানো মই চেষ্টা কৰোঁ কি নহয় বস্তুটো জানিবলৈ প্ৰথম এটা তাৰ ইণ্টাৰভিউ হ'ল ময়ো প্ৰথম ইণ্টাৰভিউটো দিছিলোঁ মানে সেইটো 30 মিনিটমানৰ এটা কথা পাতে যে এনেকুৱা কি আপোনাৰ প্ৰফাইলটো লয় তাৰপিছত আকৌ এটা ইণ্টাৰভিউ সি মানে তিনিটামান ইণ্টাৰভিউ তেতিয়ালৈকে দিলে মানে ভিডিঅ' কলতো ইণ্টাৰভিউ দিলে চ' দিয়াৰ পিছত তাক চিলেক্ট কৰিলে মানে এইটো চিলেক্ট কৰিবই আৰু আপোনাক মানে খালি আপোনাক এই উৎসুকতাটো বজাই ৰাখে যে আজি ক'লেছে আজি ধৰি লওক সোমবাৰ আজি এটা ইণ্টাৰভিউ হ'ল ক'ব আপোনাক নেক্সট আমাৰ ছাৰে শুকুৰবাৰ এটা ইণ্টাৰভিউ ল'ব তাৰপিছত নেক্সট আমাৰ ছাৰে আকৌ এজন ফাইনেল যিজন বছ আৰু তেওঁ বোলে একদম এতিয়া ইণ্টাৰভিউ ল'ব বহুত ইণ্টাৰভিউ যাতে আপুনি সেই বস্তুটো এটা ফৰ্মেটত আহি যায় আপোনাৰ মাইণ্ডছেটটো এই পইচাকেইটালে লোভটো ক্ৰিয়েট কৰে আৰু আপুনি যিহেতু সেইবিলাকৰ নাম্বাৰ তেওঁলোকৰ নাম্বাৰবিলাক আপোনালোকে ছেভ কৰিলে যিটো পাৰ্চনেল কলত আহিছিলে তো তেওঁলোকৰ আপুনি ষ্টেটাছবিলাক দেখিব কোনোবাই গাড়ী লৈছে কোনোবাই কিবা লৈছে একদম মানে হাই লাইফষ্টাইল এটা তেওঁলোকে মেইনটেইন কৰি আছে আপুনিও দেখিব যে বাপৰে আমিও কৰিব পাৰিম তেনেকৈ তাহাঁতৰ নিচিনাকৈ একো নাছিলে আপুনি জানে সেই ল'ৰাজনৰ একো নাছিলে আগতে আজি এনেকুৱা অৱস্থাত পৰ্যায়ত কৰি আছে ৱাও টু গুড টু বি ট্ৰু ইজ টোটেলি ফল্ছ মানে যিটো বস্তু আপুনি অতি ভাল দেখিছে সেইটো কেতিয়াও শুদ্ধ নহয় তাৰ মাজত কিবা এটা আছে যিটোৰ পৰা আমি বাচিব লাগে চ' আমি বাচিলোঁ মোৰ বন্ধুজনো বাচিলে ময়ো বাচিলোঁ তেওঁ কি কৰিলে যে মোৰ এটা উদ্দেশ্য আছিলে যে মই জানিব লাগিব মই কি কাম কৰিব লাগিব মইতো এনেকুৱা চব কাম কৰিব নোৱাৰোঁ তো মই কি কাম কৰিব লাগিব সেইটো জানিবলগীয়াৰ যেতিয়া মোৰ উৎসুকতাটো আহিলে মোৰ পইচাটোলৈ অহা নাই ডেফিনেটলি এটা পইণ্টত থাকিব যে পইচা বহুত পাব সেইটো আছেই পইণ্টটো কিন্তু তাৰ বাদে আপুনি কি কাম কৰিব লাগিব আপুনিতো পইচা পাম বুলিয়ে যিকোনো ধৰণৰ কাম এটা কৰি দিব নোৱাৰে আপুনি যিকোনো ধৰণৰ বেলেগ আপুনি নিবিচৰা কাম এটা কৰিব নোৱাৰে যিটো আপোনাৰ সন্মানত কথা আছে আপোনাৰ মানে আপোনাৰ নিজৰ আত্মসন্মানৰ কথা আছে আপুনি চব কাম কৰিব নোৱাৰে চ' মই তাক সুধিলোঁ কামটো কি হ'ব আমি সেইটো জানিব লাগিব ঠিক আছে সিও লাগি গ'ল কামটো কি হ'ব মানে কামটো যেতিয়া কি হ'ব সুধিলোঁ তাহাঁতি ক'লে যে বোলে আপোনাক এটা কম্পিউটাৰ থাকিব আপোনাৰ লেপটপ থাকিব আপুনি সেই লেপটপতে মানে আপোনাৰ নিজৰ লেপটপতে আপোনাক আমি ৱেবছাইট দিম আপুনি তাতে মানে কিবা কিবি কৰিব লাগে ব্ৰেণ্ডিঙৰ কাম কৰিব লাগে মই কৈছোঁ ব্ৰেণ্ডিঙৰ কাম তাত বোলে বহুতকেইটা ব্ৰেণ্ড জড়িত হৈ আছে আমিতো একো নাজানো নাই আপোনাক ট্ৰেইনিং দিয়া হ'ব তাৰপিছত সেইখিনি কথা যেতিয়া বেছিকৈ সুধিবলৈ ল'লোঁ যে কাম কি আছে কাম কেনেকুৱা হ'ব বোলে ৱৰ্ডত MS ৱৰ্ডত কাম কৰিব লাগে এক্সেলত কাম কৰিব লাগে আৰে এক্সেলত ৱৰ্ডততো মই অফিচত দিনতে কাম কৰি থাকোঁ সেই কাম কৰি মই ইমান টকা পাওঁ আৰু যদি মই 2 ঘণ্টা কাম কৰিলে ইমান টকা পাওঁ তো এইটো কেনেকুৱা হ'ব তো সেই বস্তুটো আমি টাইম দিলোঁ যে হ'ব আমি ডিলে কৰিবলৈ আৰম্ভ কৰিলোঁ হ'লে গম পাইছোঁ এইটোতো কিবা এটা স্কেম এটা হ'বলৈ আমাৰ লগত গৈ আছে কথাটো কেনেকুৱা হয় তাতে মানে কি হয় আপুনি 1 লাখ টকা দি জইন কৰিব লাগে জইন কৰাৰ পিছত আপুনি কি কৰে আপুনি একো কাম নাই প্ৰেক্টিকেলি কথা আপোনাৰ একো কাম নাই আপুনি আৰু এজন মানুহ বিচাৰিব লাগে আপোনাৰ তলত আপোনাৰ পইচাটো ৰিকভাৰ কৰিবলৈ মানে আপুনি আৰু এজনৰ মানুহক আপুনি মূৰ্খ বনাব লাগিব ফাইণ্ডিং দ্য গ্ৰেটাৰ ফুল বুলি এটা থিয়ৰী আছে যিকোনো বস্তুৰে সেইটো কাৰণে বেলেগ এটা মই কৰিম সেইটো বেলেগ কথা মানে এজন নেক্সট মূৰ্খ এজন বিচাৰি থকা নিচিনা হয় আপুনি মূৰ্খ বনিলে আপোনাতকৈ ডাঙৰ মূৰ্খ এজন বিচাৰি আছে মানে যিজনে এই কামটো কৰিবলৈ আপোনাৰ লগত জড়িত হ'ব চ' আপোনাৰ ফ্ৰেণ্ড লিষ্টত হোৱাটছএপত যদি আপুনি ষ্টেটাছ দিব আজি মই গোৱা গৈছোঁ আজি মই ক'ৰবাত গৈছোঁ আজি মই এখন গাড়ী কিনিছোঁ মোৰ বন্ধুজনে দেখিছিলে ন মোক যে একো নাছিলে তাৰপিছত মই এইটো ষ্টেজত গ্ৰ' কৰি আছোঁ তো কি কৰি আছোঁ মইতো সুধিবলৈ উৎসুকতা হ'ব সেইটোৱে আপুনি সেই মুভমেণ্টতে আপুনি স্কেমত চিকাৰ হ'ল বহুতে এই বস্তুখিনি এনেকৈ ব্যৱহাৰ কৰি আছে যাতে আপোনাক মেনিপুলেট কৰিব পাৰে স্কেম কৰিব পাৰে চ' আপোনাক বহুত মানুহৰ সৈতে তেওঁলোকে কথা পতালে ভাল মানুহৰ সৈতে ভাল ডিপাৰ্টমেণ্টত চাকৰি কৰা মানুহৰ সৈতে সকলো কিন্তু সেইটো স্কেমৰ চিকাৰ 1 লাখ টকা দিব লাগে 1 লাখ টকা দিয়াৰ পিছত এনেকৈ আগবাঢ়িব লাগে কিন্তু এটা কথা মই আপোনালোকক জনাই থওঁ আপোনালোকে এই বস্তুবোৰত কুইক মানিত কেতিয়াও নপৰিব নাথিং ইজ কুইক যিকোনো বস্তু যিমান জলদি হ'ব সিমানেই বেয়াও হ'ব সোনকালে
কোনো বস্তু এনেকুৱা নাই যে পৃথিৱীত যিটো এদিনতে পইচা ডাবল কৰিব পাৰে, সেইটো কেতিয়াও নহয়। তেতিয়াহ'লেতো ইমান কষ্ট কৰি মানুহে এই কোম্পানীবিলাক বিল্ড কৰিবলৈ কিয় বিচাৰিব, ইমান কষ্ট কৰি ইমান হাৰ্ডৱৰ্ক কিয় কৰিব মানে, যদি এনেকৈ যদি পইচা বনাব পাৰে। মইনো আজি ইমান কষ্ট কৰি কিয় কৰিলোহেঁতেন যিকোনো এটা কাম, যদি মই ইমান সোনকালে পইচা বনাব পাৰিলোঁ হয়। সেইটো এটা এনেকুৱা স্কেম, আপোনালোকে শুনিছিলে নে নাই শুনা জনাব। আপোনালোকে নিউজত দেখিছিলে চাগে, পইচা নিবলৈও চেক নিবলৈ আহি বহুতো জেগাত ধৰা পৰিছিলে মানুহে, 1 লাখ 1.5 লাখ টকা চেক ল'বলৈ আহে। তো সেইটো ক্ষেত্ৰত মানে ধৰা পৰা 3 লাখলৈকে এইটো ক্ষেত্ৰত মানে গৈছিলে। তো সেইটো ক্ষেত্ৰত নিউজতো ওলাইছিলে, মই দেখিছিলোঁ যে কোনোবাই চেক ল'বলৈ আহি ধৰিলে। এতিয়া কিন্তু সেই বন্ধুকেইজনৰ সেই পৰিৱেশটো নাই, কাৰণ এই বস্তুটো এটালৈকে চলিব যে সেই মূৰ্খটো বিচাৰি পোৱালৈকে। যিটো টাইমত মূৰ্খ বিচাৰি পোৱা বন্ধ হ'ল, তেতিয়া সেই স্কেমটো বন্ধ হৈ যায়। আপোনালোকলৈ এটা ৰিকুৱেষ্ট, আপোনালোকে মূৰ্খ নবনিব, আপোনালোকে তেওঁতকৈ ডাঙৰ মূৰ্খ নবনিব, মানে সদায় ডাঙৰ মূৰ্খটো বিচাৰি থকা হয় ইয়াত। চ' সেই মূৰ্খটো নবনিব আৰু নিজেই কষ্ট কৰি নিজে কিবা এটা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। চ' এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই ভাবোঁ আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক, কাৰণ কিয় আমি যদি মোৰ ভিডিঅ'বিলাকৰ উদ্দেশ্য থাকে যে আমি যদি এজন মানুহকো এই বিষয়ে এৱাৰ কৰিব পাৰিলোঁ, সেয়াই হ'ব মোৰ কাৰণে ছাকচেছ। ধন্যবাদ, থেংক ইউ।